ঐ জীৱন কি হ'ল ঐ একেবাৰে খঙতে আহিছে যে খং নুঠিবনে ৰাতিপুৱাৰ পৰা খালি এটাই কথা গুৱাহাটীত যা কাম কৰ খালি কাম কৰ এতিয়া তই কচোন গাঁওখন এৰি কেনেকৈ যাওঁ মই গাঁওখন এৰি যাব নোৱাৰি দেচোন তাতে আৰু তই গ'লে কোনোবাচোন অকলশৰী হৈ যাব ফাল্টু কৰি নাথাকিবিচোন এনেই মূৰটো গৰম হৈছে ঐ জীৱন শুনচোন ও আচ্ছা নাম লগতে আহি পালা ঐ মনে মনে থাকচোন কবাৰ কি আছে মোৰ বিয়া ঠিক হৈছে কি সঁচানে ল'ৰাজন ভালনে নে কাবাৰে বিয়া ঠিক কৰিলি বিয়া চিঠি কৰোঁতে দেই যাবি হ'বলৈ ঐ শুনচোন তই পিছতে কি ক'ব আহিছিলি মোৰ বিয়াত কি উপহাৰ দিবি তাকে সুধিবলৈ আহিছিলোঁ কি ছোৱালীও তই উপহাৰ খুজিবলৈ আহিছিলি তই থাক মই যাওঁ ঐ কি হ'ল একেবাৰে ৰঙা চিঙা পৰি আহিছে যে এই পাগলটোই যদি এবাৰ বুজি পালে হ'ল তই ধৈৰ্য ধৰচোন বুজি পাব দে কেতিয়াবা মই তাক মাৰি পেলাই মানে নিজেও মৰি যাম কি যে পাগলৰ দৰে কথা কওঁ তই ঐ কিয় আহিছিল তাই বোলে বিয়া ঠিক হৈছে কি সেইটো কথা ক'ব হৈছিলে তাই নহয় তাই বোলে বিয়া ঠিক হৈছে বিয়াত কি উপহাৰ দিম তাকে সুধিবলৈ আহিছিল ভগৱান ইয়াৰ মূৰত অকণমান হ'লেও জ্ঞান দিয়া কিয় কি হ'ল মোক মূৰ্খলি হৈছে নেকি বিয়া পাছ হয় তই থাক মই যাওঁ তৰাই পাগলটোক কিমান যে ভাল পায় কেতিয়া যে বুজি পাব সি ঐ দীপশিখা এই পাগলটো কি কেতিয়াও বুজিয়ে নাপাব নেকি প্ৰেম কি সি সঁচাকৈ নাজানে ভাব এটা কাম কৰিবি নহ'লি আজিতো তাক লগ কৰিবি সি যেতিয়ালৈ একো নকয় তেতিয়ালৈ তাক নেৰিবি সি যদি আন কাৰোবাক ভাল পায় তেতিয়া মোৰ কি হ'ব একো নহয় সি তোকে ভাল পায় আৰু সি তোৰে হ'ব চাই থাক নহ'লে কিন্তু মই মৰি থাকিম এতিয়া তই পাগল নহ'লেই হ'ল আৰু তৰা ইমান সোনকালে মাতিলি যে তই আচলতে কথাবোৰ বুজি পোৱা নাই নোপোৱাই ভাল দাদা মই নাজানো কিন্তু মই এটা কথা ভালদৰে জানো যে তোক মই বহুত বেছি ভাল পাওঁ ইমান বেছি ভাল পাওঁ যে তোৰ বাহিৰে মই এনে ভাল পাওঁ কি তই পগলা হলি নেকি মই পাগল মই কেৱল তোৰ বাবে পাগল যিদিনাৰ পৰা তোক লগ পাইছোঁ না খাব মন যায় না শুব মন যায় না কিবা কৰিব মন যায় তাৰ পৰা তোক ভাল পাইছোঁ ভগৱানৰ ওচৰত কেৱল তোকে বিচাৰিছোঁ ভগৱানৰ ওচৰত আমি সেইটো কেতিয়াও বিচাৰিব নালাগে তো আমাক লাগে সেইটো বিচাৰিব লাগে তো আমাৰ কাৰণে শুদ্ধ আৰু মই তোৰ কাৰণে যোগ্য নহয়ো মই তোক ভাল পাওঁ যেতিয়া ভাবোঁ তই আনলৈ গুচি যাবি বুলি মোৰ বুকুখন জ্বলি উঠেও তই মোক গোটেই জীৱনটোৰ বাবে আঁকোৱালি লওঁ না তোৰ এই মৰম লগা মুখখনিত হাঁহিটি বহুত বেছি ভাল লাগে এই হাঁহিটি সদায় জিলিকি থকাটো বিচাৰোঁ তই যদি মোৰ আপোন হোৱা চকুপানীহে পাবি তোৰ চকুত চকুপানী কেতিয়াও সহ্য কৰিব নোৱাৰোঁ তোক সুখী কৰিব পৰা যোগ্য মোৰ নাই কথাবোৰে ঐ কি হ'ল একেবাৰে কান্দি আহিছে যে সি মোক ভাল পাই আঁতৰি থাকিব খুজিছে তাত মোৰ যিমান দুখ লাগিছে তাতকৈ এইটো জানি বেছি ভাল লাগিছে যে সিও মোক ভাল পায় ভগৱানে কাৰো বেয়া নকৰে ধৰা তই চাই থাকিবি সি কেৱল তোৰে হ'ব কি বা হ'ল আজি একমাহ না তাইক দেখিছোঁ না কাৰোবাৰ বুকুৰ কি বা হ'ল তাই দীপশিখা শুনচোন কি হ'ল কচোন তৰা ক'ত গৈছে কি হ'ল তাইৰ মনত পৰিছে নেকি তই ইমান কথা কেনেকৈ হ'ব পাৰ তাইক তই কি ভুলৰ শাস্তি দি আছা তই মোক বুজিব চেষ্টা কৰচোন প্ৰেমে ধনী দুখীয়া বিচাৰ নকৰে জীৱন তাইক দিবলৈ কি নাই তোৰ শুবলৈ বিচাৰা তই তাইক যিদিনাৰ পৰা তেনেকৈ কৈছা সেইদিনাৰ পৰা তাই বিচনাত শোৱা নাই ৰাতিতে শুই আছে আজি এসপ্তাহ হ'ল তাই একো এটা খোৱা নাই এনেকুৱা নহয় যে তাইৰ ভোক লগা নাই তই তাইৰ লগত বহুত অন্যায় কৰিছ জীৱন মায়াৰে নিচুকা সদগী মদ মামা দুটি মনে কেটি প্ৰাণ তোমাৰ মই বৰ কষ্ট আছোঁ মৃদুল ভিতৰি যেন ভাঙি পৰিছোঁ
কি কৰোঁ মই কিবাকে যদি কাম এটা পাওঁ চিধাই বিয়া পাতিম বাপেকে। তইচোন এটা কাম কৰিব পাৰা। আমাৰ গাঁৱত নতুনকৈ এটা কোম্পানী আহিছে, তাতেচোন তই কাম কৰিব পাৰিবি। কি সঁচাকৈনে? তাত মই যিখিনি টকা পাম সেইখিনি টকাৰে মই প্ৰয়োজনবোধ কৰিব পাৰিমনে? প্ৰয়োজনতকৈ দুগুণ পাৰিবি। তৰাক এতিয়াই কৈ আহোঁ কথাটো। দীপশিখা ক'ত যাব? জীৱন তৰা ৰাতিপুৱাৰ পৰা ঘৰত নাই, তাকে ক'ত গ'ল বিচাৰি আহিছোঁ। কি তৰা ঘৰত নাই? তোৰ ক'ৰবাত যদি দেখা পা মোক কবি। ঐ ৰাতিপুৱাৰ পৰা কি কৰি আছা তই? কিয় আহিছ তই? কিয় আহিছা মানে? মোৰ কিমান চিন্তা হৈছে তই জানানে? তই মোৰ কাৰণে চিন্তা কৰা হ'লে তই মোৰ লগত এনেকুৱা নকৰিলি হয়। এফালে আছোন। নেযাওঁ মই, গোটেই কোনেও বুজি নাপায় মোক। ঐ বহুত ভাল পাওঁ তোক। কি সঁচানে? তই কেৱল মোৰ। ধৰো নধৰো কয় তোমাৰ হাতত ধৰিম, তুমি নপৰিলেও তোমাৰ প্ৰেমত পৰিম, নাচাবা দে আনলৈ জ্বলি পুৰি।